তো হাই গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ মানে আপোনালোকে গমে পাইছে, তো চাৰিওফালে মানে প্ৰিপাৰেশ্যন মানে সকলোৱে মানে ল'ৰা ছোৱালীয়ে প্ৰিপাৰেশ্যন কৰিছে, প্ৰেক্টিছ কৰিছে। ময়ো আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। ময়ো মানে ইয়াতে আহিছোঁ, এতিয়া মানে কেইটা বাজিল, এতিয়াতো 12:30 বাজি গ'ল। তো 12টা মানে দুপৰীয়া দৌৰিব আহিছোঁ। আপোনালোকেও যদি কামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, তো আপোনালোকে দুপৰীয়া দৌৰক। আপোনালোকে দুপৰীয়া দৌৰিবলৈ চেষ্টা কৰক। আৰু 100 মিটাৰ আপোনালোকে 100 মিটাৰটো মাৰিবই। আৰু তাৰে লগতে আপোনালোকৰ লং জাম্পটো আপোনালোকে যেতিয়া পাৰে তেতিয়া কৰক। আৰু মুঠতে মানে সদায় নামাৰিব, আপোনালোকে এদিন এৰি এদিন কৰক। মানে 3টাৰ ওপৰত বেছি নামাৰিব আপোনালোকে যিমান পাৰে। আপোনালোকে যিমান পাৰে লং জাম্পটো এক্সিলেণ্ট কৰক। আৰু এইবাৰ মানে নৰ্মেল পাছ কৰিলে নহ'ব, আপোনালোকে সকলোৱে গমেই পায়। লং জাম্পত মানে এক্সিলেণ্ট লাগিবই। আৰু হ'ল তোমাৰ চিনাপত এক্সিলেণ্ট লাগিবই। প্লাছ তাৰে লগত ৰানিঙত 12, 12.5 মিনিট সোমাব লাগিব, নহ'লে কিন্তু বহুত লছ হ'ব। আপোনালোকে সকলোৱে গমে পায়, যিসকলে গম নাপায় মই তেওঁলোকক কৈছোঁ। আপোনালোকে এনেই মিছাতে মানে অযথা কমেণ্ট নকৰিব, তো অলপ বেয়া লাগে এনেকুৱাকৈ মানে কমেণ্ট কৰিলে। তো এতিয়া ইয়াতে আহিছোঁ ৰানিং। ইয়াতে আপোনালোকে গমে পাইছে, চেহেৰা চাই গমে পাইছে। তো অৱস্থা নাই একেবাৰে একদম। তথাপিতো ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ। তো আপোনালোকক ভিডিঅ' দিব লাগিব ন, তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। তো সেয়া আৰু। তো এতিয়া ৰানিং মই অকলে অহা নাই, মোৰ লগত আৰু আহিছে কেইজনমান, 6-7জনমান আহিছে। তো সিহঁতে মানে ৰানিং কৰি আছে। তো আপোনালোক দেখাই আছোঁ এতিয়া। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু গাইজ মানে এতিয়া ৰানিং কৰা হৈ গ'ল। তো লং জাম্পৰ কাৰণে মানে এক্সাৰচাইজ কৰি আছোঁ এইকেইটা। আপোনালোকে এইকেইটা কৰিব লং জাম্পৰ কাৰণে। তো এয়া আৰু মই কৰি আছোঁ এতিয়া। তাৰপিছত এতিয়া লং জাম্প মাৰি আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু গাইজ মানে এক্সাৰচাইজ কৰা হৈ গ'ল। তো এতিয়া লং জাম্প মাৰিব আহিছোঁ। তো এয়া লং জাম্প মাৰিছে, চাওক এক্সিলেণ্ট, পূৰা এক্সিলেণ্ট মাৰিছে, মানে 17 ফুট মাৰিছে। মানে এইবাৰ মাৰিব চাওক এয়া দেখিছে, এয়া একদম 17.5 মাৰিলাক মানে দেখিছে। মানে প্ৰায় ক'ব গ'লে মানে এক্সিলেণ্ট আছে আৰু বেছিভাগৰে ইয়াতে। আমাৰ ইয়াতে ফিল্ডত মানে বহুত ল'ৰাই প্ৰেক্টিছ কৰি আছে, আপোনাৰ দেখা পাইছে এইবিলাক। তো বহুতৰ মানে এক্সিলেণ্ট আছে। মই মানে মাৰিলোঁ এয়া নহয়, মোৰ মানে 15 ফুট। देसी देसी ना बोलिया कर छोरी रे, इस देसी की फैनिया दुनिया हो रही रे। देसी देसी ना बोलिया कर छोरी रे, इस देसी की फैनिया दुनिया हो रही रे। मेरी माँ बोले जो তো গাইজ মানে আজিৰ ভিডিঅ'টো মানে এইখিনি আছিলে, এটা নৰ্মেল আৰু। তো ইমানখিনি দেখাব নোৱাৰিলোঁ। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো। আপোনালোকে যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে, তেতিয়াহ'লে এটা লাইক কৰি যাওক আৰু এটা কমেণ্ট মাৰক আপোনালোকে। আৰু হ'ল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে নতুনকৈ যদি ভিডিঅ'টো চাই আছে। আৰু এয়া আৰু আপোনালোকৰ ৰানিঙত কিমান টাইম লাগিছে আপোনালোকে এইটো কমেণ্ট কৰক। আৰু মোৰো মানে লং জাম্পটো এক্সিলেণ্ট অহা নাই। তো মই ট্ৰাই কৰি আছোঁ এক্সিলেণ্ট মাৰিবৰ কাৰণে এক্সিলেণ্ট। তো লং জাম্পটো এক্সিলেণ্ট অহা নাই, চিনাপটো এক্সিলেণ্ট আছে বাৰু। তো ৰানিঙতো মানে ভালদৰে মানে অহা নাই, টাইমটো আপোনালোকে গমে পাইছে। তো মানে 13, 12.5 মানে 12.5, 13 আগত মানে 12.5 1 মিনিট মাৰি আছোঁ মানে। তো এইখিনি মাৰিলে নহ'ব, যিমান পাৰোঁ মই ট্ৰাই কৰি আছোঁ অলপ মানে বেছিকৈ মাৰিব। তাৰমানে 12, 11.5, 12 1 মিনিট মাৰিব চেষ্টা কৰি আছোঁ। মানে পাৰিলে বেছি আৰু চেষ্টা কৰি আছোঁ। বাট একো নাই, আপোনালোকে ভাল ভিডিঅ' টপিকৰ ওপৰত মানে দিবলৈ চেষ্টা কৰিম। তো নেক্সট ব্লগত লগ পাই আছোঁ। তো আজিলৈ বাই বাই।